নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ যাত্ৰা অৰুণাচল প্ৰদেশ, গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশ। এতিয়া মই আহি উপস্থিত হৈছোঁ গুৱাহাটী ৰেল ষ্টেচনত আৰু এই ৰেলেৰে আজি যাত্ৰা কৰিম। আজি ৰেলখন হৈছে ধুনীপল এক্সপ্ৰেছ, গুৱাহাটীৰ পৰা ভায়া ৰঙিয়া হৈ নাহৰলগুনলৈ যায়। চ' ৰাতিপুৱা আমি 7টামান বজাত মানে 6:40 মানত আমি নাহৰলগুন ষ্টেচন পাই যাম। আৰু পোৱাৰ পিছতে তাত গেটত আপোনাৰ যিবিলাক পাছ, অৰুণাচলৰ ইনাৰ লাইন পাৰ্মিট আমি অনলাইন বনাই লৈছিলোঁ আৰু অনলাইন চেক কৰিব গেটত। আৰু গেটত চেক কৰাৰ পিছত আমি নাহৰলগুনত প্ৰৱেশ কৰিম। আৰু নাহৰলগুন ষ্টেচন আমি বাহিৰত ওলাই আহিলোঁ আৰু এতিয়া আমি গাড়ী লৈ গৈ আছোঁ। ইয়াত বাছো চলে, কিন্তু আজি বাছ অহা নাই কাৰণে আৰু বাছত অলপ দেৰি হয়, সেইকাৰণে আমি সোনকালে যাই পাবলৈ সৰু গাড়ী ব্যৱস্থা কৰিম। অটো সুধিলোঁ আৰু অটোত অলপ ভাড়াটো বেছি, সেইকাৰণে বেলেগ গাড়ী আমি চাওঁ অলপ আগবাঢ়ি গৈ। আৰু ইয়াত আমি গৈ আছোঁ সৰু গাড়ীলৈকে, বিভিন্ন ধৰণৰ সৰু গাড়ী আৰু বহুত এই গাড়ী পোৱা যায় ইয়াত যাবলৈ বিভিন্ন ঠাইত। ইয়াৰ পৰা আপোনাৰ নাহৰলগুন যাব পাৰে, ইটানগৰ যাব পাৰে, জিৰ' যাব পাৰে, যোনে যিফালে যায়। ইয়াৰ পৰা গাড়ীৰ সুব্যৱস্থা আছে আৰু ইয়াত ৰাতিপুৱা আহি পালে আপোনাৰ গাড়ীৰ অসুবিধা নহয়, অটোও পায় আৰু অটো যায়। কিন্তু ৰাতিপুৱা অটো অলপ কম পায়, সেইকাৰণে সৰু গাড়ীবিলাক লাইনত থাকে। তাৰ লগত তেওঁলোকক আপোনাক ক'লে ক'ত যাব সুধি কেইজন মানুহ আছে, ভাড়াটো তেনেকুৱা হিচাপত লয়। ভাড়া মানুহ বেছি থাকিলে ভাল। আৰু আমি এতিয়া আহি পালোঁ আমি য'ত থাকিম, হোটেলৰ স্থান। আৰু হোটেলৰ স্থানতে এখন ইয়াত বজাৰ বহে, হ'লচেল মাৰ্কেট, চব্জি বজাৰ। আৰু চব্জি বজাৰত এখানে পাক এটা মাৰিম বুলি ভাবি চাহ একাপ খাবলৈ আগবাঢ়ি আহিলোঁ। ইতিমধ্যে তেওঁলোকৰ হ'লচেল চব্জি বজাৰ চেচেই হ'ল। মহিলাসকলে বিভিন্ন ঠাইৰ পৰা আনি চব্জিবিলাক বেচে আৰু ইতিমধ্যে চেচেই হ'ল। আৰু আমি একাপ চাহ খাই আমি নিজৰ হোটেললৈ যাম ৰেষ্ট ল'বলৈ। আৰু চাওক, বহুদিনৰ মূৰত আহিছোঁ অৰুণাচললৈ। আগতে ৰাস্তাটো খুব বেয়া আছিল আৰু আমাৰ গাঁত খান্দি থোৱা আছিল, এতিয়া খুঁটাবিলাক হৈ গ'ল আৰু গাঁতবিলাকো মৰি থাকিলে। আৰু চাওক, ইয়াত ধুনীয়া স্থানীয় অৰুণাচলৰ লোকেল আপেল। চ' আমি দেখি ওচৰলৈ আহি আমি আপেল অলপ ক্ৰয় কৰিলোঁ, কাৰণ অলপ পিছত আমি যেতিয়া কামলৈ ওলাই যাম, সেইখিনি সময়ত ওলাই যোৱাৰ সময়ত খাই যাব পাৰিম বুলি ভাবি আপেলখিনি ক্ৰয় কৰিলোঁ। আৰু বৰ ধুনীয়া আৰু টেষ্টি আপেল। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ আগলৈ মোক আপোনালোকে এনেদৰে সহায় কৰি যাব ভিডিঅ'বোৰ।